Hello friends, welcome back to our channel. Guys, এতিয়া আমি যাইছো ওকিয়ামলৈ তো ওকিয়ামত ভাল লাগিব ধুনীয়া প্লেস আমাৰ আছে এতিয়া বৰ্তমান প্ৰদীপ ৰাভা ব্ৰাদাৰ এন্ড সাউক মৰ্নিং টাইম এন্ড ভিউ আৰু এই বস্তুবোৰ দেখিবলৈ পাইছে গোটেইবিলাক বস্তু আমি এতিয়া বজাৰ কৰি গোটেই ৰেডি কৰি লৈছো এইবিলাক গোটেইবিলাক আছে মোৰ লগত দিয়া Guwahati manager kari tel borong sana. Hey, ya video ko semua. Sabuknya dikhat dia no. কি বুলি কম স্যার Itu bisa kayak gitu. Aja bi audio lo kan bi. ঠিক আছে কাম হলছিল ও ভিডিও কর পড়া সেলফি স্টোরি কে দিয়া কইছিল না কে দিয়া we sleeping on this pura direct tiles and Kuldeep and we are pura sleeping this Handu area yeah Virat is standing किबा कभी ना अपनों को डायलॉग दियो लोग रिश्ते में तो हम तुम्हारे बाप लगते हैं नाम है शहंशाह वाह क्या मुस्कुराहट है এইবিলাক পিকনিকৰ আয়োজনৰ বস্তু ওৰে সিলিন্ডাৰ দুটা লৈছো চাউল আছে ইক আছে ব্ৰেকফাষ্ট কাৰণে ব্ৰেড আছে আৰু কমলা আছে বাকি সবজি বিলাক আছে ইয়াতে আৰু আমাৰ এইখন বাস আৰু এইটো টুকু দিছে বঞ্জিত रस्सी का तरह से रस्सी কিবা এটা কৈ দি की कोमार ক'ত যাবি তা বৰ্তমান ক'ত যাবি আমি যাই এটা উকিয়াম ওকে হেল্ল' ব্ৰো হেল্ল' গাইস যেহেতু এতিয়া আমি যাইছো ক'ত যাইছো उकियाम উকিয়াম যেহেতু মেঘালয়ৰ যিটো বৰ্ডাৰ সীমা ওচৰত তাত যাইছো ভাল লাগিব মজা লাগিব চাই থাকিব এই तो যাই থাকো জয় জুবিন हेलो অলপ পইচা নাই অলপ আমি পিকনিক যাই আছো উকিয়াম हेलो गाइस ये जाइছো আমি এতিয়া উকিয়াম ভাল লাগিব মজা লাগিব চাই I am উকিয়াম তেল হে গৈছে এটা তেল ভৰাবলৈ চো বৰ্তমান আমি পামগৈ বিশাল তই কিবা কৈ দি বিশাল ওই কি কম যিহেতু আমি এতিয়া ক'ত যাইছো বিশাল কৈ দে উকিয়াম স্পেচটো কেনেকা ভালে হ'ব লাগে বোলে আমাৰ ভাল পুৰা ভাল ন পুৰা নাচিছো ৰোডতে পুৰা ডান্স কৰিবি অৰ্ডাৰটা আপি এনজয় নাই পুৰা যাইছো এতিয়া বৰ্তমান আমাৰ মানুহ আছে কিবা কৈ দি একদম ধুনীয়া লাগছে সেইকাৰণে ভাল লাগিছে না পইচা দি আছো পইচা যিহেতু এতিয়া আমি পানী খুৱাম ইহঁতক অলপ পেট ভৰাম এতিয়া গাড়ী ভোক লাগিছে বৰ্তমান গাড়ীখন গাড়ীখন খালী হৈছে এতিয়া কুলেপ এনে কিবা কুৱেশ্যন কুলেপ এই খুলুমবাই বিশাল আহিবলো বৰ্তমান ভূত খাইছো মানে এইফালে মজা ভিউ আছে অলপ পিছত চাম আৰু কি কৈছা খৰচ
सा भैया किस टेम्पल से ये सजा गया इधर এইবিলাক সকলো পিকনিকৰ প্লেচ সকলোৱে পিকনিক খাবলৈ আহিছে বহুত দূৰৰ পৰা বহুত দূৰ চব বেলেগ ষ্টুডেণ্ট বড়ো মিডিয়াম সকলো আহিছে ইয়াতে একদম জাষ্ট গাইজ যিটো ভিউ মই দেখা পাইছোঁ গাইজ সেই ভিউটো মই দেখি ইয়াৰ ফটো নুঠি মই থাকিব নোৱাৰিলোঁ বে যিহেতু মই অকলীয়াকৈ গৈতো ঘূৰি আহি এতিয়া আমি ছাৰৰ লগত যাবলৈ ওলাইছোঁ আৰু গাইছ মই আছোঁ নৱ ৰভা এণ্ড গাইছ লুক এট দিছ পূৰা সকলো আছে ইয়াতে পূৰা একগোট হৈ আমি এতিয়া যাইছোঁ ৱাটাৰফল চাবলৈ তুমি ক'ত যাবলৈ ওলাইছ আমি যাম এতিয়া নাৱত এনেকুৱা মানে প্লেচটো এনেকুৱা ধুনীয়া ন আৰু একবাৰ ধুনীয়া প্লেচ নাই অসমত ক'তো নাই আপোনালোকৰ আহিব চাবলৈ এনেকুৱা ধুনীয়া প্লেচ নাই আৰু এতিয়া আমি ক'ত যাম এতিয়া আমি ৱাটাৰফল চাবলৈ যাম পূৰা এতিয়া বৰ্তমান আমি ৱাটাৰফল চাবলৈ যাম সকলো একেলগে এইবিলাক আহিছে যাব 100 ৱাটাৰফল আছে এই জেগাত সিহঁতে সকলোৱে আছে আমাৰ এইটো জিন্তু উদয় যুৱৰাজ নৱজিত জয়দীপ এইটো মেন এইটো ইয়ো কৰিছে ময়ো কৰিছোঁ চাই ল'ম কাৰটো ভাইৰেল চাই ল'ম একেলগে সকলোৱে একেলগে যাম ৱাটাৰফল চাবলৈ একদম শ্বেয়াৰ কৰিব একেলগে তই কি কৰিবি ভাল লাগিছে কিমান 5 কিলো এতিয়া আমি ৱাটাৰফল চাবলৈ যাই আছোঁ এইবিলাক ছোৱালীবিলাক আছে এইবিলাক ছোৱালীবিলাক আছে সেইটো চাচোন ইয়াত এই চা নাই লাজুকা বয় চা কিবা কবি 6 টকা এইটো কি কৰিছা what are you doing কি কৈছা এইটো কিহৰ কাৰণে ইয়াৰ কাৰণে পইচা তুলিছে এইটো এতিয়া আমি ৱাটাৰফল চাবলৈ যাম নাৱেৰে the very bakwas and Bonjit you load up the bitchu কিবা কৈ দি I love you বুলি কৈ দি চিনি ভাই চিনি ভাই কিবা এটা কৈ দি ভাল লাগিছে এটা ইয়াৰ উকিয়ামৰ যিটো আপোনাৰ প্লেচৰ গাইজ কেনেকুৱা অনুভৱ নাও দেখা অনুভৱ কোৱা বঢ়িয়া নে হে গাইছ কেনে লাগছে মানে ভয় লাগছে নেকি ঠিক আছে বাৰু ফ্ৰেণ্ডছ আমি তো আহিছোঁ উকিয়ামত আছোঁ কিন্তু উকিয়ামৰ পৰা আমি প্ৰায় 1 কিলোমিটাৰ দূৰত থকা এইফালে আমি ৱাটাৰফল কি আছিলে এইটো নামটো বাৰু কি নাজানো ৱাটাৰফলটো আহি আছোঁ আৰু ইফালে নদী দেখে এইটো হ'ল কলসী নদী মানে কলসী ৰিভাৰ আৰু ইফালে আছে আমাৰ আছাম এইটো পাৰে আছে আমাৰ মেঘালয় এতিয়া আমি সকলোৱে গৈ আছোঁ এতিয়া তাত গোটেইখিনি দৃশ্য আপোনালোক দেখাই দিম আৰু দেখিছে গোটেইবিলাক মোৰ ষ্টুডেণ্ট হয় এইবিলাক পূৰা নাৱে গৈ আছে এতিয়া
আৰু আপোনালোকে যদি ইয়াত আহে ৱাটাৰফল দেখিবলৈ পাব ধুনীয়াকৈ এনেকৈ নাৱেৰে আপোনালোকে মানে এটা বেলেগ এটা ফিল কৰিব আৰু এটা এডভেঞ্চাৰ্ছ ফিল কৰিব গতিকে ধুনীয়া পানী এইবিলাক দেখিছে তলা সাৱধান হ'ব আহিলে নাৱেৰে গতিকে আহি আছোঁ গোটেইখিনি দৃশ্য আপোনালোক দেখুৱাই আছোঁ তো চাই আকৌ বাহাৰ তলত যাই আছে দে এই তই হাকুৱাই যাই আছে নেকি এই মোক বন্ধ কৰ কি লাভ কি আছা ক যাবে কৈছোঁ বুলি फुल गया आज के लिए इतना ही हम कल मिलेंगे নমস্কাৰ দম নহ'ল ভাগৰ লাগছি অঁ আৰু এতিয়া মই যাব পৰা নাই আপুনি কলালৈ যাব বুলি মই আশা কৰিছোঁ दिल ना दिया মোৰ টিকেটখন লৈছা দিছোঁ ৱাটাৰফল হেই ফাইনেল একদম মেইন ৱাটাৰফল আছোঁ কি হ'ল তহঁতৰ হয়তো তোৰ কি হ'ল এইটো একদম দেই এটা ছাৰ ভাগৰ লাগিছে এটা কৈ অঁ হেই ये लड़कियाँ हेलो मिस व्हाट हैपेंड टू यू তো আমি আহিছোঁ এতিয়া ৱাটাৰফল চাই পেলাই উভতি আহিছোঁ আমি প্ৰায় 140 ষ্টুডেণ্টছ আহিছোঁ আৰু উকিয়ামৰ যিটো ৱাটাৰফল আছে অৰ্থাৎ মেঘালয়ত যিটো আছে সেইটোৱে ৱাটাৰফল চাই আমি উভতি মানে বেক হৈ আহিছোঁ এতিয়া আৰু ৰান্ধা বাঢ়া হৈ আছে সেইফালে আৰু আমাৰ ষ্টুডেণ্টবিলাক এতিয়া এই গৈ আছে এইফালে একদম হেৰি কৰি তো আমাৰ ইমানখিনি ষ্টুডেণ্ট মই অকলে হেল্প কৰাটো কোনো বিদ্যা সম্ভৱ নাছিল আমাৰ ধ্ৰুৱই বহুত হেল্প কৰিছে এইফালে আমাৰ বিৰাজ আছে আৰু পিছত আমাৰ ষ্টুডেণ্টবিলাক আছে ইয়াত গতিকে খুব একচুৱেলি ভাল লাগিল ধুনীয়া পৰিৱেশ মানে যিটো নেচাৰেল যিটো ভিউ প্ৰাকৃতিক দৃশ্য খুব ধুনীয়া আৰু এতিয়া গৈ আছোঁ এতিয়া তাত গৈ গোটেইখিনি দৃশ্য দেখুৱাই আনিম আপোনালোকক ঠিকে আছে বাট জেনেৰেটাৰৰ যিটো এইডাল মালডাল তাৰপৰা এতিয়া আমি ডান্স কৰিব নাপাম বহুত বেয়া লাগছে এতিয়া কান্দি কান্দি যাম কেনেকুৱা লাগিছে পিকনিক আহি নাচবা নাপাই মনটো বেয়া আস্তে বাহি খানা খানা লাষ্ট এণ্ডিং খানা এই চাই লওক লাষ্ট এণ্ডিঙত চাৰি বাচন ধৰিছে চাই কিবা কৈ দি ক'ম বাৰু এয়া এতিয়া বাচন ধুই আছোঁ তাৰমানে কথা হ'ল কালি যিটো আমাৰ বহুত দেৰি হ'ল আৰু ব্যস্ত থাকিব লগা হ'ল ভিডিঅ'টো কৰা নহ'ল লাষ্ট আজি ফিনিচিং আমাৰ ইয়াত বাচন ধুই আছোঁ আৰু এইফালে খানা খানা আমাৰ বনাই থকা হৈছে আমাৰ বাচন ধোৱাৰ কাৰণে তো ভিডিঅ'টো কেনেকুৱা পালে জনাব নোৱাৰিব আজিলৈ ভিডিঅ' ভাল লাগিছে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ এৰিছোঁ দাদা বাই বাই টাটা গাইজ লগ পাম আপোনালোকক সকলোকে নেক্সট এটি ভিডিঅ'লৈ তো নেক্সট ইয়াৰ লগ পাম আপোনালোকক নেক্সট বাৰ লগ পাম আৰু একবাৰ বাই এইটো চেছ হ'ল আজিৰ কাৰণে